এতিয়া আপোনালোকক দেখুৱাই দিব লাগিছোঁ আজি MS Wordত আপুনি ফন্টটো চাৰ্চ কৰি কেনেকৈ ফন্টটো চেঞ্জ কৰিব পাৰে তাৰমানে ধৰক আপোনাৰ ইয়াতে মই দেখাই দি আছোঁ ইয়াতে হৈ আছে ABTT গীতাঞ্জলি এইখিনি ABTT গীতাঞ্জলি আছে আৰু ইয়াতে ABTT গীতাঞ্জলি P আছে নিউমাৰিকটো এতিয়া বহুত ফাইল আছে য'তে ত'তে আপোনাৰ আছে গোটেইখিনি যদি সিলেক্ট কৰি কিনে মই এতিয়া ধৰক ইয়াৰ পৰা ফন্টটো চেঞ্জ কৰি দিওঁ তেনেহ'লে আপোনাৰ প্ৰব্লেম হ'ব পাৰে যে গোটেইখিনি চেঞ্জ হৈ যাব আপোনাৰ এই নিউমাৰিকবিলাকো একেটা ফন্টে হৈ যাব ইংলিছবিলাকো সেম ফন্ট হৈ যাব গতিকে আমি চাৰ্চ ফাইন কৰি ৰিপ্লেচ কৰি দিবৰ কাৰণে আমাৰ ইয়াতে অটোমেটিক সিস্টেম এটা আছে সেইটো কাৰণে আপুনি ৱৰ্ডত Ctrl+H মাৰিব লাগিব ৰিপ্লেচ কৰি কিনে ইয়াতে মোৰ বুলি আছে অপচন মোৰত ক্লিক কৰিব লাগিব মোৰত ক্লিক কৰাৰ পিছত তলত আছে ৰিপ্লেচ আপুনি প্ৰথমতে ফাইন্ড হোৱাট ইয়াতে ক্লিক কৰিলো ফাইন্ড হোৱাটত ক্লিক কৰি আপুনি এই তলত একেবাৰে সব ফৰমেট ৰিপ্লেচত ফৰমেট বুলি আছে ফৰমেটৰ তাতে আপোনাৰ ফন্টছত যাওক আমি ফন্টছ হিচাপে সাৰ্চ কৰিম সাৰ্চ কি কৰিম আমি ফন্টটো সাৰ্চ কৰিম যেৰক ABTT গীতাঞ্জলি এই ফন্টটো আমি সাৰ্চ কৰি ইয়াতে ফন্ট সাইজ লৈও কথা আপুনি বোল ফন্টটো সাৰ্চ কৰিব নে কোনটো কৰিব সাপোজ ABTT ইয়াৰে বোলটো মই সাৰ্চ কৰিম আৰু ফন্ট সাইজ যি নহওক বোলটো সাৰ্চ কৰিম আৰু ইয়াতে নেক্সট ৰিপ্লেচ কি কৰিম ৰিপ্লেচ উইথ আকৌ ইয়াতে ৰিপ্লেচত ইয়াতে ক্লিক কৰিলো কৰি তলৰ ৰিপ্লেচত ফৰমেটত গৈ ফন্টত সিলেক্ট কৰিলো ফন্টৰ এতিয়া মই ধৰক গীতাঞ্জলি বোল্ড কৰি দিম গীতাঞ্জলি বোল্ড এই ফন্টটো আমি চেঞ্জ কৰি দিম বা ৰিপ্লেচ কৰি দিম ABTT গীতাঞ্জলি বোল্ড কৰা ফন্টটো ৰিপ্লেচ উইথ গীতাঞ্জলি বোল্ড ফন্ট সো মই এতিয়া ৰিপ্লেচ কৰিলে মানে এটা ৰিপ্লেচ হ'ব বা আপুনি অল ৰিপ্লেচ কৰি দিলে গোটেই তাতে যিমান আছে সব ৰিপ্লেচ হৈ গ'ল এইবিলাক সব ফন্টবিলাক ৰিপ্লেচ হৈ গৈছে এতিয়া নেক্সট ধৰক ফাইন কৰিম ফন্টটো সেম থাকিব ABTT গীতাঞ্জলি কিন্তু ইয়াৰ পৰা বোল্ডটো গুচাই দিম এটো নৰমাল থাকিব লাইট ফন্টটো দিম ABTT গীতাঞ্জলি লাইটটো সো আপোনাৰ আৰু ইপিনে চেঞ্জ উইথ কিহেদি চেঞ্জ কৰিব লাগিব গীতাঞ্জলি লাইট ফন্টটো ৰেডি চেঞ্জ কৰিম এতিয়া ৰিপ্লেচ অল কৰি দিলো 15 ৰিপ্লেচমেন্ট এটা সৰু ফাইল মই এটা ফাইল মই জাস্ট আপোনালোকক দেখাবৰ কাৰণে ৰাখিছো গতিকে ৰিপ্লেচমেন্ট হৈ গ'ল এইটো এতিয়া নিউমাৰিক ফন্টটো মই চেঞ্জ কৰিম গীতাঞ্জলি P আকৌ ফাইন্ড হোৱাটত ক্লিক কৰিলো কৰি এটা ফৰমেটত ফন্টটো চেঞ্জ কৰিম এটা গীতাঞ্জলি ABTT গীতাঞ্জলি P টো লম ABTT গীতাঞ্জলি P টো সিলেক্ট কৰিলো P এটা লাইট হক ৰেগুলাৰ হক যিকিনে হক গোটেইখিনি মই চেঞ্জ কৰি দিম এটা P উইথ গীতাঞ্জলি P GWP গীতাঞ্জলি P লাইট তো P লাইট ফন্টটো ৰেডি চেঞ্জ কৰি দিম এটো ৰিপ্লেচ অল কৰি দিলো এটা 11টা ৰিপ্লেচমেন্ট হৈ গ'ল সো এইকেইটা আছিল তো আমি কৰবাত থাকি যাব পাৰে নহলে কিন্তু ইয়াতে থাকি যোৱাৰ ভয় নাথাকে আৰু আপুনি এনেকে ধৰণৰ ফন্টবিলাক ইয়াতে চেঞ্জ কৰিব পাৰে আৰু ইয়াতে বহুত ধৰণৰ কাম কৰিব পাৰে আপুনি ৰিপ্লেচত মই এইটো যেটো দেখাইছো গতিকে আৰু কেটামান কথা মই বুজাই দিও পেৰাগ্ৰাফ ইয়াতে পেৰাগ্ৰাফ ষ্টাইল আপুনি এইবিলাক চেঞ্জ কৰিব পাৰে ঠিক আছে এলাইনমেন্ট বিলাক চেঞ্জ কৰিব পাৰে কিবা এইবিলাক বেলেগ সাৰ্চ কৰি কিনে চেঞ্জ কৰিব পাৰে ইন্ডিয়ান টু চেঞ্জ কৰে বিফৰ স্পেচিং বিফৰ চেঞ্জ কৰি দিব পাৰে ফাইন যিমান স্পেচ দৰক আছে ধৰক 10 দি আছে 10 ৰ ঠাইত 20 কৰিব লাগে সবতে তেনেহলে আপুনি কিমান কৰি থাকিব এটা গতে ফাইন কৰি ৰিপ্লেচ কৰি দিব পাৰে এইবিলাক আৰু ইয়াত টেব বিলাক চেঞ্জ কৰিব পাৰে ল্যাঙ্গুৱেজ চেঞ্জ কৰিব পাৰে ফ্ৰেম ষ্টাইল হাইলাইট এইবিলাক বস্তু স্পেশালি চেঞ্জ কৰিব পাৰে আৰু ইয়াতে স্পেশাল প্যাৰাগ্ৰাফ মাৰ্ক বিচাৰি চাৰ্জ কৰিব পাৰে যত প্যাৰাগ্ৰাফ এন্টাৰ হৈ দি আছে প্যাৰাগ্ৰাফটো হেক হৈছে প্যাৰাগ্ৰাফ মাৰ্কটো চেঞ্জ কৰি কিনে তাৰ পিছত ধৰ কিবা এটা ক্যাৰেক্টাৰ লগাই দিব লাগে বা কিবা এটা সিম্বল লগাই দিব লাগে আপুনি এইবিলাক বস্তু ইয়াতে চাৰ্জ কৰি কিনে তাতে ৰিপ্লেচ কৰি দিব পাৰে তেতিয়া তাতে আপুনি এটা কৰাতকৈ এইবিলাক কৰিব পাৰে বহুত ধৰণৰ কাম আছে গতিকে এইটো এনি ক্যাৰেক্টাৰ যিকোনো ক্যাৰেক্টাৰ চাৰ্জ কৰিব পাৰে বা টেপ ক্যাৰেক্টাৰ ঠিক আছে
এনি ডিজিট যিকোনো ডিজিট এনি লেটাৰ কেৰেক্টাৰ এইবিলাক বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ বস্তু চাৰ্চ কৰি কিনে তেনে সেইধৰণে আপুনি ৰিপ্লেচ কৰিব পাৰে ৱৰ্ডত ইয়াত ফৰ্মেটিং আপুনি তাৰমানে চেঞ্জ কৰিব পাৰে ইয়াতে বিভিন্ন ধৰণৰ ফৰ্মেট বিভিন্ন ধৰণৰ ফন্ট ইটোৰ পৰা সিটোলৈ চেঞ্জ কৰিব পাৰে সো আজি ভিডিঅ'টো ইমানে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক মাৰি দিব থ্যাংক ইউ